ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ। মোৰ নাম পল আৰু আপুনি চাই আছে এছামিজ ফাণ্ডাই ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই জনাম ডিগবাই ৰিফাইনাৰীত খালী হোৱা ট্ৰেড এপেণ্ট্ৰিক্স আৰু টেকনিচিয়ান এপেণ্ট্ৰিক্সত খালী হোৱা 135টা পোষ্টৰ বিষয়ে। কিন্তু তাৰ আগতে জনাই দিওঁ, আপুনি যদি মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক। ইয়াত খালী হোৱা প্ৰথম পোষ্টটো হৈছে ট্ৰেড এপেণ্ট্ৰিক্স এটেণ্ডেণ্ট অপাৰেটাৰ। ইয়াত ডিচিপ্লিন হৈছে ক্লিনিকেল আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 45। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 3 ইয়াৰ BSc, লগতে উল্লেখ কৰিছে ফিজিক্স, মেথছ, কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি এই ছাবজেক্টকেইটা থাকিব লাগিব BScত। 2 নম্বৰ পোষ্ট হৈছে ট্ৰেড এপেণ্ট্ৰিক্স বইলাৰ, ডিচিপ্লিন হৈছে মেকানিকেল। ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 20। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 3 ইয়াৰ BSc, লগতে উল্লেখ কৰিছে ফিজিক্স, মেথছ, কেমেষ্ট্ৰি, ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি এইকেইটা ছাবজেক্ট থাকিব লাগিব। নেক্সট 3 নম্বৰ পোষ্ট হৈছে টেকনিকেল এপেণ্ট্ৰিক্স, ডিচিপ্লিন হৈছে কেমিকেল আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 20। আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 3 ইয়াৰ্ছ ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং, ৰিফাইনাৰী এণ্ড পেট্ৰল কেমিকেল ইঞ্জিনিয়াৰিং। তাৰপাছত 4 নম্বৰ পোষ্ট হৈছে টেকনিচিয়ান এপ্ৰেণ্টিক্স, ডিচিপ্লিন হৈছে মেকানিকেল আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 30 আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 3 ইয়াৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং। নেক্সট 5 নম্বৰ পোষ্ট হৈছে টেকনিচিয়ান এপ্ৰেণ্টিক্স, ডিচিপ্লিন হৈছে ইলেক্ট্ৰিকেল আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 20। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। আৰু এই পোষ্টবোৰত এপ্লাই কৰিবৰ কাৰণে এজ হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 24 ইয়াৰ্ছৰ ভিতৰত। তাৰপাছত উল্লেখ কৰিছে 5 বছৰৰ ৰেহাই পাব SC ST সকলে আৰু OBC সকলে 3 বছৰৰ ৰেহাই পাব। তাৰপাছত উল্লেখ কৰিছে 5 বছৰৰ ৰেহাই আছে SC ST সকলৰ কাৰণে আৰু 3 বছৰৰ ৰেহাই আছে OBC সকলৰ কাৰণে। তাৰপাছত উল্লেখ কৰিছে PWBD সকলে 10 বছৰৰ ৰেহাই পাব আৰু 13 বছৰৰ ৰেহাই পাব PWBD, লগতে OBC থকাসকলে 13 বছৰৰ ৰেহাই পাব আৰু 15 বছৰৰ ৰেহাই পাব PWBD, লগতে SC ST থকাসকলে। তাৰপাছত চিলেকশ্যন প্ৰচেছ উল্লেখ কৰিছে 2 ঘণ্টাৰ ৰিটেন টেষ্ট হ'ব আৰু লগতে হ'ব পাৰ্চনেল ইণ্টাৰভিউ। তাৰপাছত হাউ টু এপ্লাই। ইচ্ছুক তথা অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে 9 নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ অফিচিয়েল ৱেবছাইট মানে ইণ্ডিয়ান অইলৰ অফিচিয়েল ৱেবছাইট www.iocl.com এই অফিচিয়েল ৱেবছাইটত গৈ প্ৰথমে এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ পাছত প্ৰিণ্ট আউট ওলাব লাগিব। অনলাইন এপ্লাই কৰাৰ পাছত যিটো প্ৰিণ্ট আউট ওলাব সেই প্ৰিণ্ট আউটৰ লগত আপোনাৰ এডুকেশ্যনেল ডকুমেণ্টবোৰ জেৰক্স কৰি চেল্ফ এটেষ্ট কৰিব লাগিব। এটেষ্ট কৰি পোষ্টৰ জৰিয়তে এই ঠিকনাত পঠাব লাগিব 17 নৱেম্বৰৰ আগত। ঠিকনাটো হৈছে জেনেৰেল মেনেজাৰ HR, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, আছাম অইল ডিভিজন, পোষ্ট অফিচ ডিগবৈ 786171 আছাম। এই এড্ৰেছত আপুনি প্ৰেৰণ কৰিব লাগিব পোষ্টৰ জৰিয়তে, বাই পোষ্টৰ জৰিয়তে এই এড্ৰেছত প্ৰেৰণ কৰিব লাগিব আপোনাৰ ডকুমেণ্ট। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব।